হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ এটা আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে মই কেইজোপামান উপকাৰী গছক দেখুৱাই যাম, কাৰণ যিবোৰ গছ আমি চকুৰ আগত দেখি থাকোঁ কিন্তু নাজানো এইবোৰ আমাৰ কিমান দৰকাৰী গছ হয়। এইজোপা চিনি পাইছে আপোনালোকে, নাজি ফুল। এইজোপা আমাৰ কটা চিঙা ঘাঁহত লগালে ঘাঁডোখৰ শুকুৱাই, আৰু ঠিক তেনেদৰে আমাৰ পেটতো কিবা যদি ঘাঁ লাগে ইয়াৰ যদি আমি ৰস পিচি পেলাই খাওঁ আমাৰ পেটৰ ঘাঁও নাইকিয়া কৰি দিব। ঠিক সেইদৰে আমাৰ মহিলা যদি মাহেকীয়া হওঁতে কিছুমানৰ বহুত দিনলৈ ব্লাড গৈ থাকে, এই ব্লাডটো এইটো কাৰণে যায় আমাৰ কাৰণ পেটত ঘাঁ লাগে। ঘাঁ লগা অৱস্থাত এই যিমান দামী টেবলেট খালেও এই ঘাঁটো নুশুকায় আৰু সেই ফলত আমাৰ ব্লাড গৈ থাকে। সেইটো ব্লাড গৈ থাকোঁতে যদি আমি এনেকুৱা নাজি ফুলৰ 5-6টা আগ লৈ পেলাই পিচি খাওঁ, আৰু 5-6টাৰ আগৰ পৰা যিমানকণ ৰস ওলায় সেইকণ ৰসত আমি অকণমান নিমখ দি যদি তেনেকৈ ৰেগুলাৰ 3-4 দিন খাওঁ, এই বেমাৰটোৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু এইপিনে আছে এইজোপা নয়নতৰা। এইজোপা মোৰ বগা ফুলে নয়নতৰা, আৰু এইজোপা এইপিনে এনেকুৱা ফুলে। কাৰোবাৰ যদি ডায়েবেটিছ চুগাৰ আছে, এই নয়নতৰা ফুল এগিলাচ পানীৰ লগত খালী পেটত যদি এগিলাচ আপুনি এই পানীৰ লগত এই নয়নতৰা ফুল এপাহ খায়, চুগাৰ একেবাৰে নৰ্মেল কৰি দিব। আৰু আমাৰ ঘৰত আছে, সেইকাৰণে আমাৰ দেউতাই খাই থাকে, দেউতাৰ চুগাৰ আছে আৰু দেউতাৰ চুগাৰ সদায় নৰ্মেলে হৈ থাকে। আৰু এইপিনে আছে এজোপা দুপৰ টেঙা গছ। আপোনালোকে হয়তো কোনোবা জেগাত পত্ৰগছাও বুলি কয়। এইজোপা পাতৰ পৰাই হয়, আৰু এইজোপা আমাৰ এতিয়া গৰম দিনত বহুত মানুহৰ দেখোঁ জণ্ডিছ হয়। জণ্ডিছ হ'লে যদি ইয়াৰ পাত কেইখিলামান পিচি পেলাই তাত অকণমান মিচিৰি দি পেলাই এগিলাচ পানীৰ লগত মিহলাই খায়, তেনেকৈ কেইবাদিনো খালে জণ্ডিছ একেবাৰে নাইকিয়া হৈ যাব। আৰু প্ৰায় গৰম দিনত খাবও লাগে, জণ্ডিছ হৈছে বুলি নহয়, নহ'লেও এনেকৈ পাত পিচি ল'ব লাগে আৰু অকণমান মিচিৰি দি এগিলাচ পানীৰ লগত খায়। এইজোপা এইপিনে দেখিছে মচুন্দৰী গছ পেটৰ কাৰণে কিমান ভাল আপোনালোকে জানে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বহুত পেট বেমাৰ হৈ থাকে। এই পেট বেমাৰ হৈ থাকিলে ইয়াৰ কেইখিলামান পাত বা আগ লৈ পেলাই অকণমান ভাপত সিজাই খাবলৈ দিলে আমাৰ যিকোনো পেটৰ বিষৰ বেমাৰে ভাল কৰি দিয়ে। আৰু এইপিনে চাওক, এইজোপা বন আমলখি বুলি কয়, আপোনালোকে কি কয় নাজানো, আমাৰ এইপিনে বন আমলখি বুলি কয়। আমলখি নিচিনাই পাতবোৰ দেখিছেনে, সৰু সৰু, আৰু তলত সেই পাতৰ তলত সৰু সৰু আমলখিৰ দৰেই লাগি আছে, আমলখিয়ে হয়। আৰু এই গছজোপা বহুত বেছি উপকাৰী গছ হয়। আমাৰ কিছুমানৰ মানুহৰ শুনি পাওঁ বুকুৰ বিষ বহুত দিন বুকুৰ বিষত ভুগি থাকে, তেনেকুৱা মানুহ দেখি পাইছোঁ। আৰু আমাৰ ঘৰৰ এই ওচৰে পাজৰেও মই বহুতৰ শুনিছিলোঁ বুকু বিষৰ কথা, কিন্তু এই গছজোপাৰ দৰৱ বনাই খোৱাৰ পৰা সিহঁতৰ বুকু বিষ একেবাৰে নাইকিয়া হৈ গ'ল। এইজোপাৰ 5-6টা আগ ল'ব, আপুনি এগিলাচ পানীত উতলাব আৰু অলপ 5 মিনিট উতলাই ৰাখিব। উতলাৰ পিছত যিমানখিনি পানী বাচি যায় সেই পানীখিনি খাই দিব লাগে। আৰু তেনেদৰে যদি কেইবাদিনো কৰে, ইয়াৰ 5-6টা আগ বইল কৰি পেলাই যিখিনি পানীৰ ৰসখিনি থাকি যায় সেইখিনি খাই দিয়ে, আপোনাৰ বুকুৰ বিষ চাব একেবাৰে সম্পূৰ্ণ নাইকিয়া হৈ যাব। কাৰণ এই গছজোপাৰ আমি বহুত প্ৰমাণ পাইছোঁ, আৰু আপোনালোকেও যদি কাৰোবাৰ আছে এবাৰ কৰি চাবচোন।